So hello friends, welcome to our YouTube channel. So start करते नहीं होय এতিয়া টাইমটো হৈছে কেটা 11:24 আৰু মই জাস্ট গা পা ধুই মেলি আহিছোঁ কেনেকুৱা লাগিছে কওক কিউট লাগিছে না ইয়াকতো সোধাই বেকাৰ বাকী মাহঁতে কি কৰি আছে মই দেখাই আছোঁ আপোনালোকক আমাৰ মা কাপোৰ মেলিবলৈ আহিছে হাই কৈ দিছে so friends আপোনালোকে চাগে ভাবিছে এইকন মানে পুৰা কৰিছো এইকনে আছিল সেইকন জেগা জুংকনত আমি ভিডিও শুট কৰিছিলো আৰু এয়া আমাৰ ডেটা ক'ত যোৱা অফিস যাও এতিয়া কৰোণাৰ পৰিস্থিতিৰ কথা কিবা ক'বা নি তুমি আমাৰ দৰ্শকক কৰোণা পৰিস্থিতিৰ বিষয়ে কি ক'ম দেশত কৰোণা এক মহা ৰূপ ধাৰণ কৰিছে সকলোৱে চেনিটাইজাৰ ব্যৱহাৰ কৰক হাত চাবোন পানীৰে ধুওক আৰু সকলোৱে বাহিৰলৈ যাওঁতে মাস্ক ব্যৱহাৰ কৰি বাহিৰলৈ ওলাওক মই ওলালোঁ বাই 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 দেতা দেউতা মাস্কখনে ভাল লাগিছে আকৌ আৰু আমাৰ আৰু এটা ফেমিলি মেম্বাৰ হৈছে এইটো তাৰ বহুত গা বেয়া চ' আপোনালোকে চবে প্ৰে কৰিব তাৰ ভাল হ'ব বোলে জাগু কেটা কৰি দিলে চবতছে সৰু মেম্বাৰ এইটো ক'ত পঢ়িছা তুমি এছাইনমেণ্ট কৰিছা নি এতিয়া টাইমটো হৈছে আপোনাৰ 12:50 মই অলপমান এছাইনমেণ্ট কৰি আছিলোঁ পুৱা আহি গৈছে মই অলপ এছাইনমেণ্ট কৰি আছিলোঁ ভাইটি আকৌ মোক ফুলাই বহি আছে মই বোলে আজিকালি তাৰ লগত নেখেলোঁ ধুন মই আজিকালি তোমাৰ লগত নেখেলোঁ নি হয় ঠিকে ভাবিছে আপুনি তুমি বেয়া পাইছা নি মোক বহুত কি খেলিবা তুমি কোৱাচোন বাৰু খেলিম বাৰু কি খেলিবা কি খেলিবা দৰা কইনা খেলিবা মোৰ লগত নেখিলো মোক চাৰি ভাবিছা হা বাকী তুমি কি বনাইছানো এইটো ইলেক্ট্ৰনিকৰ বস্তু বনাইছা নে কি বনাইছা মানে মেকানিক কি ডিআইৱাই মেচিন বনাই আছো মই এতিয়া তুমি চলাই দেখাই দিয়া অলপ কেনেকুৱা মেচিন মই বনাইছা এইটো মানে মোৰ এটা লাইন মেচিন যেনটো লগা নাই এইটো চকা যেনহে লাগিছে জিঅ' এইটো মিন্স মোৰ লাইন নাই এতিয়া বাট যদি লাইন থাকিলেহেঁতেন মইতো ইয়াত গ্লুইং কৰি পেলাই এইখিনি পেষ্ট কৰিলোহেঁতেন আৰু পেষ্ট কৰা তেন্তে তুমি যদি নিজে বনাবই পাৰা তেন্তে আকৌ মোক খেলিবলৈ লগটো কিয় লাগে ন মই যাওঁ উল্টাকে যায় নে চিধাকে যায় মই নাজানো লেটছ গো এফালেও নগ'ল উল্টাকে যায়চোন নে চিধাকে গৈছে চিধাকে গৈছে নে উল্টাকে গৈছে চ' ফ্ৰেণ্ডছ এতিয়া বাজিছে 6টা আৰু আপোনালোকে ভাবিছে চাগে আমি ৰাতিপুৱাই ব্লগটো কৰি পেলাইনো কেলৈ এৰি দিলোঁ চ' এটা কথা আছিল তাৰ কাৰণে মিনছ আমি অনলাইন ক্লাছেছ কৰি আছিলোঁ মই আৰু বায়েও এছাইনমেণ্ট কৰি আছিল চ' সেইটো এটা কাৰণ হয় কি আমি মাজতে এৰি থৈ যাবলগীয়া হ'ল ব্লগটো চ' এতিয়া বায়ে মোৰ কাৰণে বনাই আছে এটা স্পেচিয়েল ডিছ চ' বা কি স্পেচিয়েল ডিছ বনাইছ বা কি বনোৱা গৈছে পিছে কোৱাচোন চিকেন ললিপপ এইকেইটা চিকেন ললিপপ হয় কিন্তু আমি কালি ব্ৰইলাৰ খাইছিলোঁ আৰু বায়ে এয়া থৈ দিলে ৱাও সেইটো এটা থৈ দিছিলোঁ তই বাৰু পিছে এতিয়া ৰেচিপিটো দেখাবি নে চবকে দেখাম আকৌ চিকেন ললিপপ বনাবলৈ আমাক লাগিব চিকেন চিকেন ললিপপ বনাবৰ বাবে মই প্ৰথমতে লেগ পিচকেইটা কাটি এনেদৰে ললিপপৰ আকাৰ দি লৈছোঁ এতিয়া তাত জোখমতে নিমখ জলকীয়া গুড়ি আৰু আধা চামুচমান সয়া চচ দি ভালদৰে মিহলাই ল'লোঁ
আদা নহৰু পিছা দি দিছোঁ। এতিয়া অলপমান কৰ্ণফ্লাৱাৰ আৰু ফেটি থোৱা ডিম দি পেলাই ভালদৰে সানি ল'লোঁ। এতিয়া কেৰাহীত অলপমান তেল লৈ ললিপপ দুটা গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'লোঁ। এতিয়া পেন এখনত অলপমান আদা নহৰু পিছা, চয়া চচ, টমেটো চচ আৰু কৰ্ণফ্লাৱাৰ স্লাৰি দি পেলাই লৰাই ল'লোঁ। এতিয়া ললিপপ দুটা দি পেলাই ভালদৰে আকৌ মিহলাই ল'লোঁ। আৰু এতিয়া আমাৰ চিকেন ললিপপ খাবৰ বাবে কমপ্লিটলি ৰেডি। এতিয়া ৰিভিউটো দিয়া তুমি। আগৰ পৰা অকণমান খাইছা, আগৰ পৰা কি দিবা এতিয়া তুমি মোক? দিয়া আকৌ দিয়া। চ' ফ্ৰেণ্ডছ আজিলৈ ইমানেই আছিল। যদি আপোনালোকে আমাৰ ব্লগটো চাই ভাল পালে দেন ডু লাইক কমেণ্ট এণ্ড শ্বেয়াৰ টু আৱাৰ ইউটিউব চেনেল। বাই। বহুত বনালোঁ যে আমি ব্লগ বুজিছা।